মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ইংৰাজীৰ "Oh, look at the moon" কবিতাটো পঢ়িম আৰু অসমীয়াত বুজাই দিম। আশা ৰাখিছোঁ তোমালোকৰ উপকাৰ হ'ব। Oh, look at the moon. Oh, look at the moon. She is shining up there. Oh, mother, she looks like a lamp in the air. Last week, she was smaller and shaped like a bow. But now she is grown bigger and shaped like an O. এতিয়া মই অসমীয়াত বুজাই দিম। Oh, look at the moon. মানে ল'ৰা এজনে মাকক কৈ আছে, মা জোনটোৰ ফালে চোৱা। She is shining up there. জোনটো আকাশত জিলিকি আছে ওপৰত। Oh, mother, she looks like a lamp in the air. মানে মাক কৈছে, মা জোনটোক চোৱা এনেকুৱা লাগি আছে যেনেকৈ বতাহত যেনেকুৱা লুণ্ঠন এটা ওলমি আছে। Last week she was smaller. যোৱা সপ্তাহত জোনটো সৰু আছিলে। And shaped like a bow. আৰু দেখাত ধেনুৰ নিচিনা আছিলে। But now she is grown bigger. কিন্তু এতিয়া জোনটো ডাঙৰ হৈছে। And shaped like an O. আৰু এতিয়া দেখাত ইংৰাজীৰ O আখৰৰ নিচিনা গোল হৈছে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আৰু যদি এই ভিডিঅ'টো তোমালোকৰ ভাল লাগে তো লাইক শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ। টেক কেয়াৰ। বাই বাই।